ৰাইজসকলৰ বিহু লাগিছেনে? আমাৰ হ'লে অলপ অলপ লাগিছে দেই, আৰু বিশেষকৈ ঠাণ্ডাও পৰিছে। কালি ধানখিনি শুকুৱাই ল'লোঁ আৰু এই চাউলখিনি বাছি লৈছোঁ, কাৰণ বতৰৰ কথা ক'ব নোৱাৰি, বিহুৰ ওচৰত বৰষুণ যাক আহেই নহয়, সেইকাৰণে ধান চান শুকুৱাই ৰেডি কৰি ল'লোঁ। আৰু এই চাউলখিনি ভাবিলোঁ জাৰি লওঁ বুলি, তাৰপাছত যাম পিঠা খুন্দিবলৈ বৰমাহঁতৰ ঘৰত। ভিডিঅ'টো শেষলৈকে চাই যাব, কিন্তু কি কৰোঁ সকলোবিলাক দেখাই যাম আপোনালোকক। আৰু আপোনালোকে কোনে কোনে পিঠা পনা খুন্দিলে তাকো জনাব। আৰু মই এতিয়া জল্দি চাউলখিনি বাছি থৈ লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই থাকিম, ভিডিঅ'টো চাই যাব। ধোৱাৰ আগতে চাউলৰ কামটো শেষ কৰি ল'লোঁ। তাৰপাছত পিঠাৰ কাৰণে বৰা চাউলৰ লগত আৰৈ চাউল মিক্স কৰি, যিহেতু তেল পিঠা বনাম সেইকাৰণে অলপ টাইম তিয়াই থৈ দিম। এয়া ভাবিছোঁ 15 মিনিটমান প্ৰায় তিয়াই থৈ দিম। মই বেছি টাইম তিয়াই নথওঁ, তেল পিঠা খুন্দিবৰ কাৰণে বেছি টাইম তিয়াই নথ'লেও জৰজৰীয়া হৈ থাকিলে ভালহে হয়, সেইকাৰণে বেছি টাইম চাউলখিনি তিয়াই নথওঁ। আৰু তিল পিঠা পুৰিবলৈ হ'লে প্ৰায় 4 ঘণ্টা 5 ঘণ্টামান পানীত তিয়াই থৈ তাৰপিছত জৰজৰীয়া হোৱাতহে পিঠাখিনি খুন্দিবলৈ নিওঁ। আজি মই তেল পিঠা খুন্দিম যিহেতু, সেইকাৰণে বেছি টাইম পানীত তিয়াই নথওঁ, অলপ টাইম তিয়াই ৰাখি এতিয়া ৰ'দত অলপ শুকুৱাবলৈ দিছোঁ। পানীখিনি অলপ নিয়ৰ হোৱাৰ পাছত আকৌ এতিয়া যাম বৰমাহঁতৰ ঘৰলৈ। ঠিক আছে তেনেহ'লে, গৈ পাই একেবাৰে শেষত আপোনালোকক লগ পামগৈ, একেবাৰে ঢেঁকীশালতে লগ পামগৈ। ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ আগতে ভাবিলোঁ বৰমাহঁতৰ ঘৰলৈ যাওঁৱেই যেতিয়া, দুটামান মিঠাই আৰু বেকাৰীৰ সৈতে লৈ যাওঁ বুলি ভাবিলোঁ, আপোনালোকক অকণমান দেখাই দিওঁ। বহুত দিনৰ মূৰত তামোল এখন খাই দিলোঁ, ভাল লাগিছে বাৰু। খোজকাঢ়ি আহি আছোঁ তামোলখন খাই। এয়া দেখিছোঁ নহয়, চূণ চাদা নাই খোৱা বাৰু, অকল সুন্দা তামোল খাই আহিছোঁ। আৰু সকলোকে মোৰ ফালৰ পৰা ডেইজি বিন্দাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু যাম মানে যামেই লাগি গ'ল। পিকনিক খাবলৈ আৰু যোৱা কথা আছিল, এই দেৰগাঁও যি এক্সিডেণ্টটোৰ কথা শুনি আৰু সকলোৰে মনত ভয় সোমালে চাগে, যেনেদৰে আমাৰো ভয় সোমালে। ভয় লাগিবই দিয়কচোন, বছৰৰ প্ৰথম দিনটোতে যদি ইমান ডাঙৰ এটা দুৰ্ঘটনাৰ কথা শুনা হয়। চকুৰেতো দেখাই নাই, শুনিছোঁ বা মোবাইলতে দেখিছোঁ। কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি, যাতে কাৰো নহওক। আৰু আমি বিশেষকৈনো কিনো ক'ম, ড্ৰাইভাৰ আমি কাৰণ চকুৰেও দেখা নাই, ড্ৰাইভাৰকো দুখ দিব নোৱাৰোঁ। আৰু বা কিছুমানে কৈছে কুঁৱলীৰ কাৰণে, কি হয় নাজানো বাৰু। আৰু সেয়া ভাগ্য লিখন বুলিয়ে ক'ব লাগিব, কাৰণ মানুহে কয় নহয়, বিবাহ জন্ম মৃত্যু কোনো ক'ব নোৱাৰে। সেইদৰে এতিয়া হ'বলগীয়া আছিল চাগে। যি কি নহওক, তেওঁলোকৰ আত্মাই শান্তি পাওক। আৰু এইফালে বিহু আহি পাইছেহি, আগন্তুক ভোগালী বিহু। সকলোকে ভোগালী বিহু আন্তৰিক শুভেচ্ছাৰ লগতে বহুত মৰম যাচিছোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা। এতিয়া মই বৰমাহঁতৰ ঘৰলৈ গৈ আছোঁ বিহু পিঠা খুন্দিবলৈ বুলি, আৰু আপোনালোকক তাত গৈ লগ পাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিছোঁ। আৰু এইফালে পিঠা খুন্দিব ল'লোৱে, নবৌ নাই, খোলালীজনীৰ লগতে পিঠা খুন্দি আছোঁ। আৰু নবৌ যিহেতু স্কুলৰ ৰান্ধনি হয়, আহি পাওঁতে অলপ দেৰি হ'ব, সেইকাৰণে খোলালীজনীৰ লগতে পিঠা খুন্দি আছোঁ। ঢেঁকীৰ মাত শুনি একদম বিহু লাগি গৈছে। ভালকৈ চালিব নাজানো, কিন্তু আকৌ পিছত নক'ব এনেকৈ নাচালে বুলি। চেষ্টা কৰিছোঁ, সেইকাৰণে চালি আছোঁ আৰু লাহে নবৌ অহালৈকে ময়ে চালিছোঁ। আৰু খোলালীজনীয়ে ঢেঁকী দি আছে। সঁচাকৈ বিহু লাগিছে কিন্তু দেই। আৰু এইপিনে বেটীয়ে মোবাইলটো লৈ ভিডিঅ' কৰি আছে, শুনকচোন তাইৰ মাতকেইটা ইমান মৰম লগা। আৰু দেখি মোবাইলটো যে ল'ব জানিছে, খুৰীয়ে খেতি পিঠা খুন্দা দেখি ভিডিঅ' কৰিবলৈ আহিছে। তাইৰ নামটোকে সুধিলোঁ, শুনকচোন। তুমি কালিৰ পৰা অংগনবাড়ী স্কুল গৈছা নি? গৈছা? এতিয়া আমাৰ লগত যে ৰখি আছে, এইপিনে ঢেঁকী দিব লাগিব, পাৰিবা নাই? হে? এইপিনে মাৰ লগত ঢেঁকী দিব যা। আহা দে, ঢেঁকী দিবা, নহ'লে ইয়াতে মোৰ লগতে চালিবা আহা। আৰু এইফালে বেছি নাই, শেষেই হ'বলৈ হ'ল। নবৌ আহি পালেহি। অলপ নবৌ ঢেঁকীটো দি দিছে, কাৰণ নবৌহঁতৰ কালিয়ে পিঠা খুন্দা হ'ল। মোলৈ কালিও ফোন কৰিছিলে, মাতিছিলে কালি পিঠা খুন্দিবলৈ বুলি। মোৰ টাইম নহ'ল, মানে মই কামত ব্যস্ত আছিলোঁ, অলপ দোকানৰ কামত, সেইকাৰণে আজি আহিলোঁ। নবৌহঁতৰ যিহেতু স্কুলৰ গুণোৎসৱ পাইছেহি, স্কুল নগ'লেও নহয়, সেইকাৰণে স্কুলৰ পৰা গ'ল আৰু স্কুলৰ পৰা আহি পালেহি, মোকো অলপ সহায় কৰি দিছে। শেষেই হ'বলৈ হ'ল বাৰু, বেছি নাই আৰু বেছিকৈ খুন্দাও নাই। দেখিছিলে চাউলখিনি তেওঁতে প্ৰায় 1.5 কেজিমান হ'ল। দুজনমান পতিলৰ পটক কাম কৰে বুলি পাৰিছ?
আমাৰ গাঁৱৰ ল'ৰাকেইটা কিমান কামিয়াল সেইটোকে নেদেখাম নেকি নেজানে অকল মোবাইলত গেমেই খেলি থাকে বুলি ভাবে নাই ঐ অ হয় নেকি তোৰ ফালে বেছিকে যে কেমেৰা কৰিলো তই এতিয়া গান তই গা মাঘৰ বিহু আহিম দে তই কেলে তোৰ ফালে বেছিকে কেমেৰাটো কৰিব কৈছিলি সঁচাকে কৈছো গো এইপিনে নৰা কাটি আছে ল'ৰাকেইটা স্কুল গলি নাই তহঁতি হে তোৰ কেতিয়াকে দেখিবলৈ পাব কৈ থাক 14 তাৰিখে নে 15 তাৰিখে কি বে নহ'লে নাখাওঁ মানে যিদিনাখন নাখাব সেইদিনাখন খাবি আৰু যা আকৌ হেৰিও যা গুগলত চাৰ্চ কৰি বনাইছে সিহঁতি দেই ভেলাঘৰ পিছত দেখিবলৈ পাব শেষত সমাপ্ত গাইজ আজিলৈ ইমানতে সামৰণি মাৰিছে কাৰণ একেদিনাই কাম কৰি শেষ হ'লে কাইলৈনো কেনেকৈ আহিব সেইকাৰণে ডেকা ল'ৰা যিহেতু এইবিলাকে টাইম পাছ ময়ো ভাবিলোঁ পিঠাখন দি শেষ হ'ল সিহঁতৰ লগতে অলপ টাইম পাছ কৰোঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিল শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই